আপনার উপরত মানুহ এজনে থানাত গৈ পেলাই কেস দিলে তার পাছত পুলিশে আপনাক ফোন কৰি পেলাই মাতিছে এতিয়া যে পুলিশে আপনাক ফোন কৰি পেলাই মাতিছে থানালৈ হেতু নহয় যে পুলিশে আপনাক থানাত মাতি পালে জেলত পঠাই দিব যেতিয়া আপনাক পুলিশে থানাত ফোন কৰি পেলাই মাতিব তেতিয়া দুটা বস্তু সদায় উলিয়াব চেষ্টা কৰিব এক নম্বৰ খবৰ আপুনি উলিয়াব লাগিব আপোনাৰ ওপৰত যে কোনোবাই কেস দিছে থানাত সেই কেসটো ৰেজিষ্টাৰ হৈছে নে নাই আৰু দুই নম্বৰটো খবৰ আপুনি ল'ব লাগিব আপনাৰ ওপৰত যোনটো কেস হৈছে যদি সেই কেসটো ৰেজিষ্টাৰ হৈছে সেই কেসত কি সেকশনস লাগিছে ধৰক যদি আপোনাৰ বেলেবল সেকশন লাগিছে তেতিয়া আপুনি থানাত আৰামত গৈ পেলে মানে পুলিশৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনাৰ ওপৰত নন বেলেবল সেকশন লাগে তেতিয়া কিন্তু আপুনি পটককৈ অকলে নাযাব আপুনি প্ৰথমতে আপোনাৰ চিনাকি এডভোকেটৰ লগত কথা পাতিব যোগাযোগ কৰিব তাৰ পাছতহে আপুনি থানাত যাব বা যদি বেল লবলগীয়া হয় বেল লৈ পালে থানাত যাব বিৰাতে দৰকাৰী ভিডিও শেয়াৰ কৰি দিব জয়